আমাৰ মানে ইয়াত খেতি নহয় হেৰি উঠে মানে। হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? প্ৰথমটো ডেইলি ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ মই। তাৰমানে আগতে ভাবিছিলোঁ ব্লগ বনাম বুলি, কিন্তু মানে বনোৱা নহ'ল। তেতিয়া আগতে এটা চেনেল আছিলে, সেইটো ডেইলি ব্লগ বনাইছিলোঁ, কিন্তু চেনেলটো ডিলিট হৈ থাকিলে ইউটিউবৰ পৰা, মানে কিবা ইছ্যু লাগিলে চাগে, সেইকাৰণে ডিলিট হৈ থাকিলে। মই তেতিয়া গমো নাপাওঁ ভালকৈ মানে ইউটিউবৰ কথা কেনেকৈ কি হয় বা নহয়, মানে কপি ষ্ট্ৰাইকবিলাক কেনেকৈ মাৰে। তাৰপৰা আকৌ মই মানে নতুনকৈ এতিয়া এইটো চেনেল খুলিছোঁ, সেইটো চেনেলতে ভিডিঅ' দিম বুলি ভাবিছোঁ, চাই থাকিব আপোনালোকে। মই আপোনালোকে ভাবিছে চাগে মই ক'ত আছোঁ। মই মানে এতিয়া আমাৰ নতুনকৈ ঘৰটো বনাই থকা হৈছে, তাতে ৰুমৰ ভিতৰত আছোঁ। মোৰ ৰুমত আকৌ বেলেগ ধৰণৰ কাম এটা হৈ আছে। এতিয়া মানে পাচলি খেতিহে কৰা হৈছে, সেইবোৰ দেখিছেনে? ঘৰটো মানে বনাই কমপ্লিট হোৱা নাই, এই আধা বনোৱা হৈ আছে। ইয়াত আৰু খেতি কৰাহে হৈছে। দেখিছোঁ এইবিলাক চাওক, এইবিলাক খেতিহে লগোৱা হৈছে। লাগিছে বাৰু বেঙেনা দেখাইছে চাওক, এইবিলাক মই নিজে লগোৱা। এইটো দেখিছেনে? এনেকৈ লাগিছে, মই কষ্ট কৰি ৰোৱা দেই। কোনে কয় অসমত খেতি নহয় বুলি? অকল পঞ্জাৱতহে খেতি হয় বুলি? নহয়, আমাৰ অসমত খেতি হয়, খালি অসমৰ মানুহবিলাকে ঘৰৰ ভিতৰত কৰে কাৰণে কোনেও নেদেখে। ৰুমৰ ভিতৰতে এনেকৈ চব লগাই দিয়া হৈছে। এইবোৰ দেখিছে জলকীয়া পুলি লগাই থোৱা আছে, বহুত লাইনকৈ কেইবাজোপাও ৰুই থোৱা আছে পুলি। এইবিলাক গৈছে বন গজি গৈছে, এইবিলাক বনবিলাক উঘালি দিব লাগিব। এইবিলাক হেৰি কোমোৰা লগাই থোৱা আছে, বেঙেনা, আকৌ বিলাহী আছে, এনেকৈ চব ৰুমৰ ভিতৰত আছে। আৰু বস্তুটো দেখুৱাইছোঁ আমাৰ ছাগলীকেইটাই খুব মাতি আছে মোক, সেইকেইটা চব মোলৈ চাই চাই মাতি আছে, দেখিছেনে? তেহেঁতক মই মানে পাত আনি দিওঁ, সেইকাৰণে তেহেঁতি মোলৈ চাই চাই মাতি আছে। আৰু এটা বস্তু দেখুৱাইছোঁ আপোনালোকক, মই যে কৈছিলোঁ মই ঘৰটো বনাই আছিলোঁ বুলি, সেইটো মই ঘৰ বনাই আছোঁ। বৰ্তমান আমাৰ থকা ব্যৱস্থাটো একদম অতি শোচনীয় হৈ আছে। থকা ব্যৱস্থাটো আপোনালোকে চাওক, এইফালে থকা হৈছে, এক্সট্ৰাকৈ বনাই থকা হৈছে। এইফালে এনেকৈ বনাই থকা হৈছে চোতালতে, মানে এইটো দেখিছেনে? এনেকৈ চোতালতে আমি আছোঁ এতিয়া। বৰ্তমান বাৰিষাটো অতি মানে অকণমান কষ্টকৰ হয়, কাৰণ এইবিলাক খন্তেকতে বনোৱা ঘৰ ন, আৰু আগতো ভাঙি পেলাই এতিয়া এইবিলাক ইফালে বনাই থকা হৈছে। এয়া বৰষুণো দি আছে বাৰু। আমাৰ ঘৰত বেলেগ চব বস্তুৰ অভাৱ থাকিলেও কিন্তু এটা বস্তুৰ অভাৱ নাই, সেইটো হ'ল কল। আমাৰ ঘৰত মানে একদম অভাৱ নথকাকৈ কেইবাজোপা লাগিছে। আপোনালোকক দেখুৱাইছোঁ, এইফালে এজোপা দেখিছে, এইকেইজোপা ভীমকল লাগিছে। আকৌ এইফালে দেখুৱাইছোঁ, এইজোপা দেখিছে ভীমকল, সেইজোপা লাগিছে, আৰু এজোপা লাগি আছে এইফালে এজোপা চাওক, এইজোপা দেখিছেনে? এইজোপা এতিয়া মোৰ ৰুমৰ খিৰিকীখনৰ ওচৰতে আছে, আৰু মোৰ ৰুমৰ পৰা একদম এনেকৈ এইফালে আমাৰ মানে দৃশ্যটো দেখি থাকিব। মই সেইকাৰণে এইটো ৰুম চুজ কৰিলোঁ। মাহঁতে বাকীবিলাক ৰুম মাহঁতক দিছে, এইটো মোৰ ৰুম, মই ইয়াত থাকিম। এইটো অকণমান বহল আহলকৈ সেইকাৰণে বনাই দিয়া হৈছে। আপোনালোকে যদি ছাপোৰ্ট কৰে, পাচলি ইয়াত একদম এটা ইউটিউবৰ মানে ভিডিঅ' চিডিঅ' বনাবলৈ ভালকৈ একদম ৰুমটো বনাই পেলাম ভাবিছোঁ মই মানে এটা সময়ত। গাইজ আপোনালোকে এটা বস্তু চিনি পায় নে নাপায়? এই ফুলজোপা চিনি পায় নে নাপায় ক'বচোন। মানে আমাৰ ঘৰত এজোপা ফুল আছে, এই ফুলজোপা বহুত দিনৰ পৰা আছে, মই একদম জন্ম হোৱাৰ পৰা দেখিছোঁ। এইজোপা পৰা মই ৰোৱা এজোপা খৰিকা যায়, এতিয়া ধুনীয়াকৈ ফুল ফুলিছে। আগতে মানে ছাগলীয়ে খাই পেলাই মানে এনেকৈ টাবত ৰুই দিছোঁ, টাব মানুহৰ মানে বাল্টিং এটাতে দি দিছোঁ, এনেকৈ হৈছে বাৰু ভালকৈ। কিন্তু আৰু এজোপা ফুল আছে, এইজোপা কি নামটো নাজানো মানে, কিন্তু ফুলজোপা বহুত দিনৰ পৰা আমাৰ ঘৰত আছে, ভালো লাগে ইমান ধুনীয়াকৈ। এইজোপা চাওক, এইজোপা মই ইফালৰ পৰা দেখুৱাইছোঁ ভালকৈ হ'ব, মানে বহুত দিনৰ পৰা আছে আমাৰ ঘৰত, কিন্তু মানে এইজোপা কি ফুল মানে নাম নাজানো ফুলজোপা। জেপা ফুলপাহ
এনেকৈ যদি দেখিছে চাগে এই পৰা মানে নামটো নাজানো মানে ফুল গছজোপা কি নাম হয়। এইটো এটা ৰুম। আমাৰ ঘৰটো ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক, বাহিৰৰ পৰা দেখুৱাই দিছোঁ আপোনাক। বৰ্তমান ইয়াত আছোঁ এতিয়া। চোতালত এনেকৈ ঘৰ বনাই আছে, এইফালে বনাই আছে। এখন বাৰান্দা বনাইছে। এইটো এটা ৰুম, তাৰপিছত এইটো এটা ৰুম, এইটো এটা ৰুম, আৰু এই ৱালখন ভাঙি দিব চাগে। এই ৱালখন দেখিছে, এইখন এই ৱালখন ভাঙি দিব, এই দুইটা এটা ৰুম কৰি দিব। আৰু লগতে এইটো হ'ল মোৰ ৰুম, এইটো মোৰ ৰুম আপোনালোকে দেখি আছে, এইটো মোৰ ৰুম। আৰু পিছফালে মই পৰিৱেশটো দেখাই দিছোঁ। এইটো বাদ দিয়ক দেই, এইটো দৰকাৰ নাই, এইটো বাদ দিয়ক। এইটো আমাৰ হোৱাইট হাউচ। পিছফালে পৰিৱেশটো দেখুৱাই দিছোঁ আকৌ। এইটো আমাৰ পিছফালৰ পৰিৱেশটো। আৰু আমাৰ ঘৰত একদম বহুত ডাঙৰ ডাঙৰ দুজোপামান গছ আছে। আম গছ আছে, চুটকেনা গছ আছে, আৰু এজোপা আজাৰ গছ আছে। মানে বহুত ডাঙৰ। মানুহে কয় কিন্তু ডাঙৰ গছ ঘৰত থাকিব নাপায়, কিন্তু মোৰ ঘৰত আছে বাৰু। আজিলৈকে একো প্ৰব্লেম দিয়া নাই, মানে একো অসুবিধা পোৱা নাই গছকেইজোপাৰ পৰা। আমি কাটি পেলাবলৈও বেয়া লাগে। মানে কি হয়, গৰম দিনত মানে এইজোপা গছৰ তলতে বহা হয় ন। কিছুমানে কয় আজাৰ গছ থাকিব নাপায়, কিন্তু ইমান দিন আছে, আমাৰ কোনো প্ৰব্লেম হোৱা নাই দেই। এইবিলাক আচলতে আগৰ দিনৰ মানুহে কোৱা কথা যেনহে লাগে। ইমান মানে বিশ্বাস নহয় মোৰ এইবিলাক কথাত। আজাৰ গছ থাকিলে কি বেজাৰ দিয়ে নেকি বুলি কয়, কিন্তু মানে আজিলৈকে তেনেকুৱা হোৱা নাই। আৰু এইবিলাক ইমান ওখ গছবিলাক মানুহে কয় বতাহত দিগদাৰ হ'ব, কাটি পেলাবি, কিন্তু মানে মন নাযায়। কাটি পেলালে কিবা এই জেগাডোখৰ কিজানি মানে উদং উদং হৈ যাব এইডোখৰ, তেনেকুৱা যেন লাগে। মানে বেলেগ এটা মানে পৰিৱেশ সৃষ্টি কৰে ন, চৰাই চিৰিকটি আহে। আৰু যেতিয়া আম লাগে, তেতিয়া মানে আমৰ দিনত ইয়াত বান্দৰ থাকে, এইফালে ফুল হয়, ফুল লাগে আজাৰ গছত। গম পায়েই আজাৰ গছত এটা সময়ত ফুল ফুলে। এতিয়া অলপ দিনৰ আগতে ফুল ফুলি সৰিল, পাতবিলাক সৰি গ'ল আকৌ। আৰু এতিয়া আকৌ নতুনকৈ এইবিলাক পাত আহিছে। তাৰপৰা আকৌ এটা সময়ত ফুল ফুলিব, কোনটো মাহত ফুল ফুলিলে পাহৰিছোঁ বাৰু। আৰু এইজোপা আমাৰ আমজোপা আগতে এটা ডাল আছিলে, এইফালে আৰু এটা ডাল আছিলে, এইটো কাটি দিয়া হ'লে। এই মুকলি এইডোখৰত মানে আৰু এটা ডাল, এনেকুৱা ডাল দুটা আছিলে, মানে এইটো ডাল কাটি দিয়া হ'ল ঘৰটো বনোৱাৰ আগে আগে। এইবাৰ আমজোপা এইবাৰ বেছি নালাগিলে, কিন্তু কমকৈ লাগিছে। য'ত লাগিছে মানে পূৰা লাগিছে। এইটো আপোনালোকক দেখুৱাইছোঁ। জেগা আছে, একদম বহুত আম লাগিছে একেলগে। এয়া চাওক, এয়া দেখিছেনে, একেলগে এয়াহে লাগিছে। এয়াই এইটো দেখিছেনে, এইটো এয়া আৰু বেছি এবাৰ নালাগিল। এইখিনিত যিকেইটা লাগিছে সেয়াই। মানে এইবাৰ কিয় নাজানো, মানে কোনোবা এবছৰ হয়তো আম গছত গুটি কমকৈ লাগে নেকি। মই আপোনালোকক কৈছোঁ যে এটা মোৰ ইউটিউব চেনেল আছিলে আগতে, প্ৰথম আছিলে সেইটো প্ৰাঞ্জল বৰুৱা বুলি, সেইটো ডিলিট হৈ থাকিলে। তাৰপৰা আকৌ ছেকেণ্ড এটা খুলিছিলোঁ, সেইটো প্ৰাঞ্জল বৰুৱা বুলি খুলিছিলোঁ, সেইটো ডিলিট হৈ থাকিলে। নাজানো মানে কপিৰাইট ইছ্যুবিলাক লাগি যায়, আৰু তেতিয়া কপিৰাইট ইছ্যুবিলাক কেনেকৈ লাগে সেইটোও নাজানো। আৰু পাছত ডিলিট হৈ যোৱাৰ পাছতহে গম পাওঁ, আৰু এতিয়াহে লাহে লাহে শিকিছোঁ, মানে বুজি পাইছোঁ কেনেকৈ কপিৰাইট লাগে বা কেনেকৈ আঁতৰাব পাৰি। তেতিয়া একো গমেই পোৱা নাছিলোঁ, সেইকাৰণে বহুত দিন এইবিলাকৰ পৰা বাদ দি আছিলোঁ। মানে ভিডিঅ' বহুত বনাইছিলোঁ, কমেও মই 700মান ভিডিঅ' বনাইছিলোঁ। শ্বৰ্টছ ভিডিঅ' বা লং ভিডিঅ' লগাই কমেও 700মান ভিডিঅ' বনাইছিলোঁ, চব ডিলিট হৈ গ'ল। আপোনালোকক মই দেখুৱাম বাৰু, মানে 1649টামান হৈছিলেগৈ ছাবস্ক্ৰাইবাৰ। গতিকে সেই চেনেলটো যেতিয়া ডিলিট হৈ গৈছিলে বেয়াও লাগিছে। আকৌ মানে ভিডিঅ' চিডিঅ' বনাবলৈ মন যোৱা নাছিলে আৰু, কিন্তু বহুত দিনৰ মূৰত আকৌ পাপাহঁতে ক'লে যে হাৰ মানিব নালাগে। কিবা এটা কামত মানে এবাৰ যদি কিবা এটা মানে হয়, মানে কি তাত বাধা আহে, ৰৈ দিব নালাগে। যদি মন থাকে আকৌ আৰম্ভ কৰিব লাগে, হয়তো ছেকেণ্ডবাৰ ছাকচেছ হ'বও পাৰে। গতিকে এইটো আকৌ আৰম্ভ কৰিছোঁ, আপোনালোকে ছাপোৰ্ট কৰি যাব। লগতে আৰু ভাল ভাল ভিডিঅ' দিম। এইটো প্ৰথম ভিডিঅ', কিন্তু অকণমান মোৰ নাৰ্ভাছ লাগিছে, কাৰণ বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, আৰু বহুত দিনৰ মূৰত ভিডিঅ'টো বনাইছোঁ। মাছ ছাগলী এতিয়া মোলৈ খুব চাই আছে, মই কি কৈছোঁ চাব দেই। মই মানে সিহঁতক পাত চাত আনি দিওঁ, আৰু সিহঁতি
মোলৈকে চাই আছে বৰষুণ দিছে বুলিব ই কি কৰি আছে মই আমালৈ পাতো আনি দিয়া নাই এইকেইটা চাওক কেনেকৈ চাই আছে সেইকেইটালৈ চাওক এতিয়া অকল মোলৈকে চাই আছে মই তাহাঁতক মানে পাত আনি দিব লাগে আৰু মানে ইউটিউব চেনেলটোত সেইটো ডিলিট হৈ যোৱাৰ পাছত আৰু সেইটো মই আপোনালোকৰ ফটোখন বাৰু আকৌ লগাই দিম হেৰি এটাহে আছে বাৰু মানে যিটো প্ৰাঞ্জল বৰুৱা বুলি খুলিছিলোঁ ছেকেণ্ডটো 3টা চেনেল মই এতিয়ালৈকে বৰ্তমান ডিলিট হৈ গ'ল এইটো হ'ল 4 নম্বৰ চেনেল গতিকে আপোনালোকে ছাপোৰ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল পায় তেতিয়াহে ছাবস্ক্ৰাইব কৰিব মই কোৱা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰিবই বুলি আপোনাৰ নিজৰ ইচ্ছামতে আপোনাৰ মানে ছাবস্ক্ৰাইব কৰাটো নিজৰ কথা আপোনালোকে ভাল পায় বেয়া পায় বা ছাপোৰ্ট কৰে নকৰে সেইটো আপোনালোকৰ কথা মই ক'বলৈ নাযাওঁ কিন্তু মই এইটোৱে কৈছোঁ যে সকলোকে ছাপোৰ্ট কৰিব আপোনালোকে যেনেকৈ ডাঙৰ ক্ৰিয়েটাৰবিলাককো ছাপোৰ্ট কৰে এনেকৈ সৰু ক্ৰিয়েটাৰবিলাককো ছাপোৰ্ট কৰিব সকলোৱে তেতিয়াহে সকলোৱে আগবাঢ়ি যাব পাৰিব আৰু বেছি বিশেষ ক'বলগীয়া নাই আজি এইটো প্ৰথম ভিডিঅ' এনেই নৰ্মেলহে ভিডিঅ' এটা বনালোঁ মানে আজিৰ পৰা আৰম্ভ কৰিম ডেইলি ভ্লগিং কৰা মানে সপ্তাহ 3টা বা 3টা 4টা তেনেকৈ দিম সদায় দিবলৈতো আৰু কোনো কণ্টেণ্ট নাথাকে আজিতো একোৱেই নাই গতিকে মই এনেহে বনালোঁ আৰু সপ্তাহত মানে 3টা 4টা বা সপ্তাহত প্ৰত্যেকটো দিনতে কেতিয়াবা পাবলৈ আছে ক'ৰবালৈ যদি ফুৰিবলৈ যোৱা হয় তেনেকৈ এনেকৈ যোৱা প্লেন নাই বাৰু আছে অলপ মানে শিৱসাগৰৰ ফালে যাম নেকি চাগে তেতিয়া মানে অলপ ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম প্ৰত্যেক দিনেই ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু ঠিক আছে আজি ইমানেই বাই বাই